তামোলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত কৰা নহ'ব। এই চলিছে আমাৰ সংগ্ৰাম চলিছে। तामुलपुर विधानसभा बियाबाव जों थाया जों बाक्सा बियाबावसो थागोन होनना सोमावसारदों जफादं सुबनखाता ओनसोलनि सुबुंफ्रा आसामाव गोदानै बियाब दाफामफिननायखौ लानानै गोबां खुद्रिखांनायजों सोमावसारनाय बायदिफोरखौ नुनो मोन्दों। बेबादिनो बाक्सा जिल्लायावबो थाखानाय 12 नं बरमा विधानसभा बियाबखौ सिफायनानै गोदानै बाक्सा विधानसभा बियाब आरो तामुलपुर विधानसभा बियाब बायदियाव सोसननायखौ लानानै दुंहाव थासारि सोमजिदों। थाखानाय 12 नं बरमा विधानसभा बियाबखौ सिफायनानै माखासे ओनसोलखौ बाक्सा विधानसभा बियाब आरो माखासे ओनसोलखौ तामुलपुर विधानसभा बियाब खालामनायखौ लानानै गोख्रों सोमावसारदों जफादं सुबनखाता ओनसोलनि थागिबि सुबुंफ्रा। सुबनखाता आरो जफादं डेलिमिटेशन प्रोटेस्ट कमिटिनि बानजायनायाव सुबनखाता मागो मेला सायनासालियाव गोदानै दाफामफिनजानाय तामुलपुर विधानसभा बियाबाव सुबनखाता जफादं ओनसोलखौ सोसनफिननायखौ बेरेखा खालामनानै तामुलपुर विधानसभा बियाबाव जों थाया जों बाक्सा बियाबावसो थागोन होनना सोमावसारदों। सुबनखाता जफादं दखरा एबसु बिएसएस आक्सु आसु आसा आबोम आसुजों लोगोसे थागिबि सुबुंफ्रा जफादं आरो सुबनखाता बिसिडिसिखौ तामुलपुर विधानसभा बियाबाव सोसननायखौ जों गनाया। तामुलपुर विधानसभा बियाबाव जों थाया थार बिजिरनाय मोनाब्ला जों जिराया। ओइ जय जलेसे आवर डिमान्ड इज लिगेल डिमान्ड वी वान्ट जास्टिस बायदि स्लोगानजों अख्रां गोमसारहोदों। प्रतिबादी कार्यसूची এই কাৰণে লোৱা হৈছে যে জপাদং ভিচিডিচি সমগ্ৰ অঞ্চল সুবনখাতা ভিচিডিচিৰ সমগ্ৰ অঞ্চল বৰ্তমান নিৰ্বাচন আয়োগে এই অঞ্চলৰ গোটেই এৰিয়াবিলাক ৰাইজৰ কোনো তাৰমানে মনৰ কথা নুবুজাকৈ বৰ্তমান প্ৰস্তাৱিত তামোলপুৰ LAC তাৰমানে দিয়াৰ কাৰণে প্ৰস্তাৱ লোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এই অঞ্চল তামোলপুৰ সমষ্টিত প্ৰস্তাৱিত সমষ্টিত যদি গুচি যাব লগা হয় এই অঞ্চলৰ ৰাইজৰ বিলাই বিপত্তি কি হ'ব। এই অঞ্চলৰ ৰাইজে এইটো কাৰ্য দেখি আচৰিত হৈছে আৰু দুখ প্ৰকাশ কৰিছে। গতিকে কোনো প্ৰকাৰে এই অঞ্চলৰ পৰা যিহেতুকে তামোলপুৰলৈ কোনো যাতায়াতী খুব ব্যৱস্থা নাই তাৰ মাজতে আহিছে বৃহৎ তাৰমানে মাইথি পাগলা দিয়া তাৰমানে যুগে যুগে তাৰমানে অহা যোৱা তাৰমানে নোহোৱা এটা তাৰমানে নদী। গতিকে সেই আৰু এই অঞ্চলৰ মানুহৰ দূৰত্ব মূল ৰাস্তাৰে যাব লগা হ'লে নলবাৰীৰ গণেশ মন্দিৰ হৈ ৰঙিয়ালৈ ঘূৰিব লাগিব আৰু যাৰ তাৰমানে দূৰত্ব 180 কিলোমিটাৰ আমি দেখিবলৈ পাইছিলোঁ গুগলত চাই। গতিকে এই অনগ্ৰসৰ অঞ্চলৰ মানুহে নিচেই ওচৰত থকা মুছলপুৰ সদৰ য'ত নেকি নিয়াৰেষ্ট একেবাৰে 5 পৰা 8 কিলোমিটাৰ ওচৰত আছে তাতে কাম কৰিব নোৱাৰে দুখীয়া কৃষকজীৱী ৰাইজ। সেই মানুহে 180 কিলোমিটাৰ গৈ অহা যোৱা কৰি কেনেকৈ কাম কৰিব। কিয়নো আমি দেখিবলৈ পাইছোঁ তাতে তাৰমানে LAC যোৱাৰ লগে লগে তামোলপুৰত যোৱাৰ লগে লগে এই তাৰমানে এই তাৰমানে ভিচিডিচি অঞ্চল দুটা তাৰমানে লাহে লাহেকৈ তাৰমানে তামোলপুৰ জিলালৈ পৰিৱৰ্তন হ'ব বুলি আমি জ্ঞাত। গতিকে তাতে গ'লে আমাৰ তাৰমানে কিমান সমস্যা দেখা দিব। দুখীয়া ৰাইজ দিনটো যাব গাড়ীৰ ব্যৱস্থা নাই পাগলা দিয়া পাৰ হ'ব নোৱাৰে। তাৰ বাহিৰেও এই দুখীয়া ৰাইজে তাতে গৈ 10টা 11টা বজাত কেতিয়াবা লগ নাপাব পাৰে। গাড়ীৰ কোনো ব্যৱস্থা নাই। গৈ পালেও অফিচাৰক লগ পাই না নাপায় দিনবিলাক এনেই অতিবাহিত হ'ব। গতিকে আমি বিনম্ৰ অনুৰোধ কৰিছোঁ এইকাৰণে আমি দাবী কৰিছোঁ যাতে এই বৃহত্তৰ সুবনখাতা ভিচিডিচি অঞ্চল বৃহত্তৰ জপাদং ভিচিডিচি অঞ্চলক অনুগ্ৰহ কৰি তাৰমানে প্ৰস্তাৱিত তামোলপুৰ LACৰ পৰা কৰ্তন কৰি বাস্কা প্ৰস্তাৱিত LACলৈ যেন আনে তাৰ বাবে আমি আজি এইখন মাছ গেদাৰিং প্ৰটেষ্ট ৰেলীটো আমি ল'বলৈ বাধ্য হৈছোঁ। এইখিনিয়ে চৰকাৰে এব্ৰাবলি যদি মানি লয় তেতিয়াহ'লে আমি পৰৱৰ্তী সিদ্ধান্ত যিখিনি আমাৰ জাতীয় সংগঠনবোৰ আছে আছু আছে আবছু আছে গোৰ্খা আছে সান্তালী সংগঠন আছে আৰু সিনিয়ৰ জ্যেষ্ঠ নাগৰিক মঞ্চ আছে আৰু লগতেও এইটো অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰী ব্যৱসায়ী বুদ্ধিজীৱী আমি সকলোতে মিলি নিশ্চয় পিছত তাৰমানে পৰৱৰ্তী ব্যৱস্থা আমি ল'বলৈ সাজু আছোঁ।
আমার আজের প্রতিবাদী কার্যসূচির উদ্দেশ্যটা হয়েছে আমি আমার বর্তমান ভারত সরকারের যে ডিলিমিটেশন প্রসেস এই ডিলিমিটেশন প্রসেসত বর্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ উত্তৰ অঞ্চল হিচাপে আমাৰ এই ধমধমা ব্লকত চবতকৈ মানে উত্তৰ অঞ্চলত আমি বসবাস কৰা হিচাপে যান বাহন নোহোৱা হিচাপে আমি মানে এইটো তামোলপুৰ LSCত এইটো আমাক এড কৰি দিলে আমাৰ কিছু বহুত অসুবিধা আহিব যাৰ কাৰণে আমাৰ এই সুবনখাটা অঞ্চলবাসী ৰাইজে এনেকুৱা মানে আপত্তি কৰিছে যাতে আমি এই যান বাহন নোহোৱা বা বেছিকৈ ডিষ্টেঞ্চ থকা জেগাত আমাক যদি এড কৰিলে আমাৰ কিছু অসুবিধা পৰিব মানে এইটো জেগাৰ যিবিলাক ৰাইজ বেছিকৈ মানে হাজিৰা কামলা কৰি খোৱা মানুহ বহুত আছে যাতে এই দুখীয়া শ্ৰেণীৰ মানুহ বেছি হিচাপে এই অঞ্চলৰ ৰাইজে এইটোকে মানে বাৰে বাৰে আপত্তি কৰি আছে যে যাতে আমাক তামোলপুৰ LSCৰ পৰা আমাক এই বাক্সা LSCত আমাক সংযোগ কৰি দিব লাগিব এইটোকে মানে আমাৰ সুবনখাটা অঞ্চলবাসী ৰাইজ হিচাপে ৰাইজৰ হয় ময়ো এইখিনিকে আমাৰ ইলেকশ্যন কমিশ্যনাৰলৈ মই আহ্বান কৰিছোঁ যাতে আমাৰ এই অঞ্চলৰ জনসাধাৰণ ৰাইজে খেতিয়ক ৰাইজে যাতে ইয়াৰ পৰা মুক্ত পায় এইটো লক্ষ্য ৰাখি যাতে আমাৰ সন্মানীয় ইলেকশ্যন কমিশ্যনাৰে আমার দাবিটো যাতে একসেপ্ট করে মই এইটোকে আশা রাখিছোঁ 20 জুন তাৰিখে ভাৰতীয় নিৰ্বাচনী আয়োগে অসমৰ যি সমষ্টিসমূহ বাবে যি খচৰা প্ৰস্তুত কৰিছে তাৰে প্ৰতিবাদত আমি আজি এই প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ বিশেষকৈ সুবনখাটা আৰু ঝোপাডং অঞ্চল যিটো ৬২ নং বৰমা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিলে এই অঞ্চলসমূহক জবৰদস্তিকৈ ভাৰতীয় নিৰ্বাচন আয়োগে সুবনখাটা তথা ঝোপাডং অঞ্চলৰ ৰাইজৰ মনত আঘাত দি তামোলপুৰত জাপি দিয়াৰ প্ৰতিবাদতে আজি আমি এই বিশাল প্ৰতিবাদী সমদল আয়োজন কৰিছোঁ আমাৰ এতিয়া আমি ঘৰ প্ৰতি হিচাপে আমি প্ৰত্যেক ঘৰৰ পৰা এজনকৈ আমি মাতিছোঁ ৫,০০০ জন আছে আমাৰ সুবনখাটা আৰু ঝোপাডং অঞ্চলত ভোটাৰ হিচাপে আমি ১৩,০০০ ভোটাৰ আছোঁ গতিকে এই প্ৰতিবাদ অকল এই ৫,০০০ জন ঘৰৰ পৰা অহা ব্যক্তিৰে নহয় ১৩,০০০ ভোটাৰৰ এই প্ৰতিবাদ হয় অনাগত দিনত যদি অসম চৰকাৰ তথা ভাৰতীয় নিৰ্বাচন আয়োগে আমাৰ দাবীসমূহ নামানে তেতিয়াহ'লে আমি প্ৰথমে গণতান্ত্ৰিকভাৱে এই আন্দোলনটো তীব্ৰতৰ কৰিম যদি আমাৰ আন্দোলনৰ কথা চৰকাৰে বা ভাৰতীয় নিৰ্বাচন আয়োগে বুজি নাপায় তেতিয়াহ'লে আমি ভোট বৰ্জন কৰাৰ আমি কথা চিন্তা চৰ্চা কৰিছোঁ বিশেষকৈ আপোনালোকে জানে যে প্ৰাকৃতিকভাৱে আমি তামোলপুৰ সমষ্টিত যোৱাটো একেবাৰে অসুবিধা আমি চিধাকৈ গ'লে আপুনি দেখিবলৈ পাব পাগলদিয়া নদী সিফালে গ'লে আপুনি আৰু 3খন নদী পাৰ হৈ যাব লাগিব আপুনি এই হাঁহখাটা অঞ্চলেদি গ'লে বানপানীৰ ফলত হাঁহখাটা অঞ্চল জৰাজীৰ্ণ এতিয়াও যদি আমি গণেশ মন্দিৰেদি ৰঙিয়া হৈ তামোলপুৰ যাওঁ 180 কিলোমিটাৰ যাব লাগে সেই 180 কিলোমিটাৰ গৈ ফালে তাতে আমি জনপ্ৰতিনিধিক লগ পাম নে নাপাওঁ তাৰে বিষয়ববীয়াসকলক আমি লগ পাম নে নাপাওঁ যদি নাপাওঁ আকৌ আমি 180 কিলোমিটাৰ ঘূৰি আহিব লাগিব ঘূৰি আহোঁতে গণেশ মন্দিৰৰ পৰা এই উত্তৰ অঞ্চলত অহা সংযোগী পথত যি যান বাহনৰ অসুবিধা আমি দেখিবলৈ পাওঁ সুবনখাটালৈকে অহা আমি গাড়ী নাপাওঁ সন্ধিয়া হ'লে যদি কাম হয় দিনভৰ যদি তাতে কাম কৰোঁ সন্ধিয়া তামোলপুৰৰ পৰা আহিব লাগিলে আমি ৰাতি ঘৰত আহি নাপাওঁ গতিকে আমাৰ প্ৰাকৃতিকভাৱে আৰু যাতায়াতীভাৱে আমাৰ বহুত অসুবিধা হয় সেইবাবে আমি বাক্সা বিধানসভা সমষ্টিত থাকিব বিচাৰিছোঁ नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों डन बस्क' डिग्री कलेज साफागुरिया देग्लायनिफ्राय डन बस्क' डिग्री कलेज साफागुरियाव बेचलर अफ आर्ट्स एबा BA नि सेथि सेमिस्टारनि गोदानै मुं थिसननाया दायो सोलिगासिनो दं चिरां जिल्लानि साफागुरियाव थानाय डन बस्क' डिग्री कलेजआ देग्लायनिफ्राय BA थाखोनि सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायजों लोगोसे बड', इक'नमिक्स, इंलिश, एडुकेशन, हिस्टरी आरो पलिटिकल साइन्स आयदानि थाखाय BA अनार्सनिबो खाबु दं गोग्गो सोलोंथाइनि थासारिजों लोगोसेयैनो डन बस्क' डिग्री कलेज साफागुरियाव आलादा आलादायै हौवा हिन्जावनि थाखाय हस्टेलनि खाबुबो दं
जुदि फरायसाफोरा डन बस्क' डिग्री कलेज साफागुरियाव BA सेथि सेमिस्टारनि थाखाय गोदानै एडमिशन लानायनि सायाव आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नम्बर 9365519559 आव थोंजों सुला लानो हागोन।